সকলোকে স্বাগতম জনাইছো আমাৰ আজিৰ এই সংবাদ মেললৈকে। আজি আমাৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ ছ'চিয়েল মিডিয়াত এটা বিষয় খুব সজোৰে চৰ্চা হৈ আছে। সেয়া হ'ল এটা অডিঅ' ক্লিপ ভাইৰেল হৈছে ৰাইজৰ দলৰ এগৰাকী নেতা অখিল গগৈৰ অতি ঘনিষ্ঠ আৰু তেওঁলোকৰ মুখপাত্ৰ মানস কোঁৱৰৰ। আৰু এই অডিঅ'টোৱে অখিল গগৈৰ আচল স্বৰূপটো পোহৰলৈ আনিছে। তাত সেই অডিঅ' ক্লিপটিত দুগৰাকী কয়লা ব্যৱসায়ীৰ সৈতে মানস কোঁৱৰে কথা পাতিছে। কয়লাৰ পইচাৰ লেনদেন লৈ উষ্ম বাক বিতণ্ডা হৈছে আৰু টকাৰ আদান প্ৰদানৰ কথাবিলাক হৈছে। অৰ্থাৎ ইয়াৰ যোগেদি এটা কথা প্ৰতীয়মান হ'ল যে ৰাইজৰ দল অবৈধ কয়লা সিন্ডিকেটৰ লগত জড়িত, কাৰণ তেওঁ অখিল গগৈৰ অতি ঘনিষ্ঠ। আৰু নাগালেণ্ড সীমান্তত যি কয়লাৰ অবৈধ ব্যৱসায় থকা বুলি, শিলৰ অবৈধ ব্যৱসায় চলি থকা বুলি অখিল গগৈ ডাঙৰীয়া সততে অভিযোগ উত্থাপন কৰি আহিছিলে। এতিয়া আমি ভাবিবলৈ বা অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হৈছে যে আচলতে সেই সিন্ডিকেটৰ মূল নায়ক অখিল গগৈ নিজে। কাৰণ তেওঁৰ এগৰাকী অতি ঘনিষ্ঠ সতীৰ্থই অখিল গগৈৰ অনুমতি অবিহনে বা অখিল গগৈৰ অজ্ঞাতে এনেকুৱা এটা বৃহৎ ব্যৱসায়ত জড়িত হ'ব পাৰে বুলি কোনো বিশ্বাস নকৰে। ইয়াত নিশ্চয় অখিল গগৈৰ অনুমতি আছে আৰু হয়তো অখিল গগৈৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতেই এই অবৈধ কয়লাৰ সিন্ডিকেট চলি আছে। আপোনালোকে মন কৰিব, বিগত বিধানসভাৰ নিৰ্বাচনৰ সময়ত অখিল গগৈকে আমি সৰু দল, আমি আৰ্থিকভাৱে আমি সবল নহয়, কিন্তু বিগত বিধানসভাৰ নিৰ্বাচনত অখিল গগৈ যিটো হাৰত পইচা খৰচ কৰিছিল সেইটো দেখি যিবিলাক আৰ্থিকভাৱে সচ্ছল প্ৰাৰ্থী আছিল তেওঁলোকেও লাজ পাইছিল। আৰু অসমৰ মানুহৰ মাজতো সেই সময়ত চৰ্চা হৈছিল যে অখিল গগৈৰ ইমান যে পইচা খৰচ কৰিছে এই ধনৰ উৎস কি। দৰাচলতে এই ধনৰ উৎস কি এতিয়া পোহৰলৈ আহিছে। এই অডিঅ' ক্লিপটোৱে প্ৰমাণ কৰিলে, উৰহি গছৰ উৰ উলিওৱাত সকলোৱে এই কথা বুজি উঠাত সহায় কৰিলে যে ৰাইজৰ দল প্ৰত্যক্ষভাৱে সিন্ডিকেটত জড়িত। বিগত বানপানীৰ সময়ছোৱাত এইবাৰ শতিকাৰ বিধ্বংসী যিটো বান হ'ল, 4খন জিলাত যি ধৰণৰ ক্ষতি কৰিলে, সেই বানপানীৰ সময়তো অখিল গগৈ ডাঙৰীয়াই সজোৰে এটা দাবী উত্থাপন কৰিছিল যে এই বানৰ মূল কাৰণ হ'ল নাগালেণ্ডত হোৱা অবৈধ কয়লাৰ খনন আৰু অবৈধ কয়লাৰ সিন্ডিকেট আৰু শিলৰ সিন্ডিকেট। এতিয়া অখিল গগৈ নীৰৱ। আপোনালোকে জানে, সাধাৰণতে অখিল গগৈ ডাঙৰীয়াই প্ৰতিটো কথাতে হকে বিহকে সংবাদ মাধ্যমৰ মুখামুখি হয় আৰু সংবাদ মাধ্যমৰ আগত লম্ফজম্ফ কৰি প্ৰতিটো বিষয়তে বক্তব্য ৰাখে। কিন্তু এই অডিঅ' ক্লিপটো ভাইৰেল হোৱাৰ পিছত অখিল গগৈ ডাঙৰীয়া সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে। আমি অখিল গগৈ ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছো যে তেখেতৰ যদি ফৰেনচিকলৈ পঠিয়াওক, কণ্ঠস্বৰ পৰীক্ষা হওক, তেতিয়াই আচল কথা ওলাই পৰিব। দৰাচলতে এতিয়া কথাটো এনেকুৱা হ'লগৈ, অখিল গগৈ ইমান সিন্ডিকেট বিৰোধী কথা কয়, কিন্তু এতিয়া দেখা গ'ল সৰিয়হৰ দুলিতেই ভূত ওলাইছে। সেইকাৰণে আমি অখিল গগৈক আজি ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা প্ৰত্যাহ্বান জনাইছো। অখিল গগৈ ডাঙৰীয়া নিজৰ স্থিতি স্পষ্ট কৰিব লাগে। তেওঁৰ দল বা তেওঁৰ দলৰ সহকৰ্মী যে অবৈধ কয়লাৰ ব্যৱসায়ত জড়িত নহয়, সেই কথা অসমৰ ৰাইজক বিশ্বাস সহকাৰে প্ৰত্যাহ্বান নিয়াব লাগে। সেইটো প্ৰত্যাহ্বান আমি অখিল গগৈক জনাইছো। অখিল গগৈৰ ইতিমধ্যে জানে, অখিল গগৈ বিভিন্ন বিষয়ত মাত মাতে। আজিও কাজিৰঙাত আপোনালোকক খবৰ কৰিব, কাজিৰঙাত আজি এটা বৃহৎ সমদল হৈছে য'ত অখিল গগৈ বা গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি দিছে। এই বিষয়ত হয়তো অহাকালি আমি আপোনালোকক সবিশেষ জনাম। কিন্তু আমাৰ আজিৰ মূল কথাটো হ'ল কি, আমি অখিল গগৈক প্ৰত্যাহ্বান জনাইছো
ৰাইজৰ দল চিণ্ডিকেট চিণ্ডিকেটত জড়িত নহয় বুলি অখিল গগৈয়ে অসমৰ ৰাইজৰ ওচৰত প্ৰমাণ দিয়ক, অসমৰ ৰাইজক পতিয়ন নিয়ক। এইখিনি আমাৰ ক'বলগীয়া আজিৰ মূল বিষয়। নহয়, নাগালেণ্ডৰ যিটো হৈছে এইটোতো আমাৰ আগতেও আমি স্পষ্ট কৰিছো। নাগালেণ্ডৰ যিটো কয়লা খনন, তাত নাগালেণ্ডৰ কয়লাৰ খননৰ গোটেই পদ্ধতিৰে বেলেগ। গতিকে তেওঁলোকে নাগালেণ্ডত যিটো কয়লাৰ খনন হয়, সেই খননক অখিল গগৈয়ে কৈ আছে এইটো অবৈধ খনন আৰু অবৈধ ইয়াত চিণ্ডিকেট চলি আছে। যদি সেইটো অবৈধ চিণ্ডিকেটে হয় তেনেহ'লে তেওঁৰ দলৰ নেতাই চলাই আছে, কাৰণ তেওঁৰ দলৰ নেতাৰহে এই কয়লাৰ ব্যৱসায়ৰ লেনদেনৰ কথাবিলাক তেওঁৰ দলৰ নেতাইহে পাতিছে। তেওঁৱে অভিযোগ কৰি আছিল যে নাগালেণ্ডত যিটো কয়লা খনন হৈছে তাত এটা অবৈধ চিণ্ডিকেট চলি আছে। অখিল গগৈ ডাঙৰীয়াই ভালকে জানে সেইটো কেনেদৰে চলি আছে, কাৰণ তেওঁৰ দলৰ নেতাই যিহেতু চলাই আছে সেই বিষয়ে সবিশেষ তথ্য তেখেতৰ ওচৰত আছিল। সেইকাৰণে তেখেতে বানপানীৰ সময়তো সেই দাবী উত্থাপন কৰিছিল। গতিকে এতিয়া প্ৰমাণ হৈ গ'ল, অডিঅ' ক্লিপটো ভাইৰেল হোৱাৰ লগে লগে প্ৰমাণ হৈ গ'ল যে তাত ৰাইজৰ দলৰ উদ্যোগত হয়তো তাত অবৈধ চিণ্ডিকেট এটা চলি আছে। ৰাইজৰ দলে ৰাইজৰ দলৰ নেতা জড়িত, ৰাইজৰ দলৰ তলৰ পৰ্যায়ৰ নেতা নহয়। অখিল গগৈৰ অতি ঘনিষ্ঠ দলৰ এগৰাকী মুখপাত্ৰ, সকলোৱে জানে তেওঁৰ জৰিয়তে তেওঁৰ কথোপকথনত তেওঁৰ কণ্ঠস্বৰ শুনা পোৱা গৈছে। গতিকে ৰাইজৰ দলে আচলতে এই গোটেই যিটো অবৈধ চিণ্ডিকেট বুলি অখিল গগৈ ইমান দিনে চিঞৰ বাখৰ কৰি আছিল, সেইটো ৰাইজক আভুৱা ভাৰিবলৈ কৰি আছিল। আচলতে সেইটো তেওঁৰ ছত্ৰছায়াতে, তেওঁৰ দলৰ ছত্ৰছায়াতে সেইটো চলি আছে। প্ৰথমে অখিল গগৈয়ে স্থিতি স্পষ্ট কৰক এইটো নহয় বুলি, আৰু চৰকাৰেতো আইনীভাৱে মানে এই গোটেই যিটো ঘটনা ঘটিল এইটোতো চৰকাৰে নিশ্চয় ইয়াৰ ওপৰত ইতিমধ্যে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা আৰম্ভ কৰিছে পৰ্যায়ক্ৰমে। কাৰণ আমাৰ মূল কথা হ'ল কি, আমি ভৱিষ্যতে যাতে এনেকুৱা বানৰ উপদ্ৰৱ নহয় সেইটোৰ প্ৰতিহত কৰিবলৈ বা সেইটো প্ৰতিৰোধ কৰিবলৈ বা ভৱিষ্যতৰ বানপানীৰ ক্ষেত্ৰত যিবিলাক ব্যৱস্থা ল'ব লাগে ইতিমধ্যে চৰকাৰে সেই বিষয়ত পৰ্যালোচনা আৰম্ভ কৰিছে। ক্ষেত্ৰভিত্তিক হেৰিও অনুসন্ধানো হ'ব আৰু সেই বিষয়ে নিৰ্দিষ্টভাৱে, কাৰণ 7খন ৰাজ্যৰ অকল এতিয়াতো আমি হৈছো, অসমখন হৈছো এটা মানে আমি পুখুৰীৰ দৰে। আমাৰ চাৰিওফালে ওখ ওখ ঠাইবোৰ আছে, অৰুণাচল আছে, নাগালেণ্ড আছে, মেঘালয় আছে। গতিকে গোটেই পানীটোৰ আমি বহন কৰিব লাগে, গোটেই হেঁচাটো পৰে অসমত আহি শেষত। গতিকে এতিয়া সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 7খন ৰাজ্যক আমি সমন্বিত এক প্ৰচেষ্টা হ'ব, বান বা যিকোনো প্ৰাকৃতিক দুৰ্যোগক আমি দুৰ্যোগক মোকাবিলা কৰাৰ কাৰণে 7খন ৰাজ্যৰ এক সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰা হ'ব। ভৱিষ্যতলৈ এই ধৰণৰ পৰিকল্পনা কৰা হৈছে। এই কথা ইতিমধ্যে বিভিন্ন সময়ত প্ৰকাশ হৈ গৈছে। এই কথা ইয়াৰ ভিডিঅ' ভাইৰেল হৈছে, অডিঅ' ভাইৰেল হৈছে, আৰু এই কথা সকলোৱে জানে যে অখিল গগৈৰ দলে টিকট দিম বুলি বহুত মানুহৰ পৰা পইচা সংগ্ৰহ কৰিছিল। আৰু আৰম্ভণিতে তেওঁ যে এই বুকিবিলাক দি আছিলে, আমি 126টাতে খেলিম, আমি 60টাত খেলিম, 80টাত খেলিম, সেই ধৰণে প্ৰাৰ্থী ঠিক কৰি লৈ ইতিমধ্যে ধন সংগ্ৰহ কৰি লৈছিল। পিছত তেওঁ একেবাৰে হুঁকা পিছলা কৰি শেষ পৰ্যায়ত তেওঁ এই কংগ্ৰেছৰ লগত মিত্ৰতাৰ দোহাই দি, যে আমি যিহেতু মিত্ৰতাত আহিলো, এতিয়া আমি ইমান হেৰি সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিম, গতিকে আমাৰ টিকট দিয়াত অসুবিধা হ'ল, আমি যিহেতু মিত্ৰতাত আবদ্ধ হলো, সেইটো অজুহাত। কিন্তু তেওঁ জানে মিত্ৰতা যে হ'ব সেইটোও জানিছিল, আৰু কম চিটত কম আসনত যে প্ৰতিদ্বন্দ্বিতা কৰিব সেইটোও জানিছিল। কিন্তু ধন সংগ্ৰহ কৰাৰ উদ্দেশ্যে তেওঁ আগতে উলিয়াই দিলে আমি 80টা সমষ্টিত খেলিম, 60টাত খেলিম, 40টাত খেলিম, এই ধৰণৰ কমি আহি আছিল ফিগাৰবোৰ।
কিন্তু সকলোবোৰ সমষ্টিত তেতিয়া মানুহে যিবিলাক প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলোবোৰ সমষ্টিতে তেওঁলোকে ক'লে যে আমাৰতো দলৰ পইচা নাই, গতিকে প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলৰ পৰা ধনটো আহৰণ কৰি ল'লে। ধনটো আহৰণ কৰি লোৱাৰ পিছত কৈ দিলে আমি উপায় নাই, আমি মিত্ৰতাত আহিলো যেতিয়া এতিয়া মিত্ৰতাৰ ধৰ্ম অনুযায়ী আমি একেবাৰে কম আসনতে খেলিব পাৰিম, বাকীবোৰ আসন আমি মিত্ৰ দলক এৰি দিবলগীয়া হ'ল। কিন্তু ধনটোতো সংগ্ৰহ হৈ গ'ল। নহয়, অখিল গগৈৰ যিমান যি ধৰণে কথাবোৰ কয়, অসমৰ মানুহে ভাবে কি অখিল গগৈৰ দৰে সৎ আৰু নিকা মানুহ নাই। কিন্তু লাহে লাহে এই কথাবোৰ ৰাইজৰ মানে হেৰিলৈ আহি আছে, ৰাইজে গম পোৱা হৈ গৈছে যে অখিল গগৈৰ এই গোটেই কাৰবাৰটো কি। গতিকে অখিল গগৈ এই ধৰণৰ ধন সংগ্ৰহ নহয়। এতিয়াতো আমি ভাবিছো অসমত যদি আৰু কিবা আমি নাজানো, তেওঁ চিণ্ডিকেট বৰ বেছিকে কৈ থাকে। তেওঁ বেছিকে কৈ থাকে এইকাৰণে কৈ থাকে, তেওঁ চব জানে। তেওঁই চলাই, যেতিয়া তেওঁই চলাই, চিণ্ডিকেট যিয়ে চলাই তেওঁ নাজানি কোনে জানিব। তেওঁ যে খুব বেছিকে কয়, আচলতে আমি গম নোপোৱাকে, ৰাইজে গম নোপোৱাকে, বা হয়তো চৰকাৰে গম নোপোৱাকেও কিছু চিণ্ডিকেট চলি আছে, যিবিলাক চলাই আছে হয়তো অখিল গগৈ। নহয়, এই অতি ভিতৰুৱা কথাবিলাকতো আমি নাজানো, কিন্তু ধন সংগ্ৰহ কৰাৰ সন্দৰ্ভত যিবিলাক কথা পোহৰলৈ আহিছে তাৰ পৰা আমি ধাৰণা কৰিছো যে অখিল গগৈ ডাঙৰীয়া এইটো পদ্ধতিৰে দল চলাই বা এইটো পদ্ধতিৰে ৰাইজক আগুৱা ভাৰে। না এই নহয়, চাওক, শিৱসাগৰৰ বানপানীৰ সময় নহয়, অসমত চিণ্ডিকেট নাই আমি চৰকাৰে কৈছো, কিন্তু তেওঁলোকে নাগালেণ্ডৰ মানুহক লগত লগ হৈ তেওঁলোকে যে এটা তাত অবৈধ ব্যৱসায় চলি আছিল, সেইটো অখিল গগৈ ডাঙৰীয়াৰ দলৰ মানুহে এইটো প্ৰমাণ কৰি দিলে, অডিঅ' ক্লিপটো সেইটো প্ৰমাণ কৰিলে। কাৰণ অসমত চিণ্ডিকেট নাই, তেওঁলোকে নাগালেণ্ডত গৈ এটা অবৈধ চিণ্ডিকেট হয়তো চলাই আছে, আৰু তাৰ কাৰণে তেওঁলোকৰ মাজত অডিঅ'টোত সেই লেনদেনৰ কথাবিলাক আহিছে। গতিকে আমি ধৰি লৈছো যে অখিল গগৈ ইয়াত কৰিব নোৱাৰিলেও কৰবাত তেওঁ চিণ্ডিকেটৰ ধন আহৰণ কৰি আছে, সেইটোকে কৈছো আমি। কাৰণ দাবীটো তেওঁ কৰি আছে, বানপানীৰ সময়ত তেওঁ সেই দাবীটো উত্থাপন কৰিছে, বিধানসভাত কৰিছে, বিভিন্ন সময়ত তেওঁ সংবাদ মাধ্যমৰ। এতিয়া যদি সেইজন তেওঁৰ দলৰ নেতা নহয়, তেওঁৰ দায়িত্ব হব লাগিছিল, তেওঁ মুকলিকে আহি কব লাগিছিল যে আমাৰ দলৰ নেতা নহয়, এইটো এই ভিডিঅ'টো, এই অডিঅ' ক্লিপটো পৰীক্ষা কৰিব। ঠিক আছে, ফৰেনচিকত লৈ যাওক, অডিঅ' পৰীক্ষা কৰক, তেওঁৰ দলৰ নেতা নহয় বুলি তেওঁ প্ৰমাণ কৰক। এই যিটো ইনিচিয়েটিভ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ হ'ব লাগিছে, সেইটোতো আমি দেখা নাই। তেওঁ সংবাদ মাধ্যমৰ যোগেদি অনবৰত ৰাইজৰ ওচৰত থাকিব খোজা এগৰাকী ব্যক্তি, তেওঁ সুযোগ পালে সংবাদ মাধ্যমৰ মুখামুখি হয়, তেওঁ য'তে যায় তেওঁ সংবাদ মাধ্যমৰ মানুহক মাতি লৈ যায়। গতিকে তেনেকুৱা এগৰাকী ব্যক্তি আজি এতিয়া 2 দিন হ'ল, এই 2 দিন ধৰি তেওঁ আঁতৰত আছে, এই বিষয়ৰ পৰা সম্পূৰ্ণ আঁতৰত আছে, সংবাদ মাধ্যমৰ পৰা আঁতৰত আছে। গতিকে ইয়াৰ ৰহস্যটো ক'ত, সেইটো আমি জানিব খুজিছো।